গাইস আজি বতৰটো ডাৱৰীয়া আৰু ডাৱৰীয়া বতৰত কিবা এটা ভাল বস্তু খাবলৈ মন যায় নহলে আজি মেগীকে বনাই খাওঁ বলক আপোনালোকক দেখাম কেনেকৈ বনাইছো আপোনালোকে কমেন্টত জনাব ষ্টাইলটো আপোনালোকে চাই লওক এতিয়া চাওঁ ফ্ৰিজত মেগী আছে নে নাই আছে দুই পেকেট আছে পেকেট মোৰ বাবে আৰু পেকেট দাদাৰ বাবে এতিয়া মই এইখিনি বনাই লওঁগে চাই থাকক ভিডিঅ'টো ইয়াত মই দিছো 2 কাপ পানী 1 কাপ আধা দিছো 1 কাপ মানে বেছি পানী হলে মই খাই ভাল নাপাওঁ এতিয়া মই ইয়াত দি দিছো মছলাখিনি মোৰ ষ্টাইলত মানে আৰু মছলাটো মই আগতে দিওঁ আপোনালোকে চাগে মেগী উভলা পাছতহে চাগে মছলাটো দিয়ে কিন্তু মই মছলাটো আগত দিওঁ আৰু এইখিনিতে মই ভালকৈ গুলি ললো এতিয়া মই মেগীখিনি দি লৈছো মই মেগী খাই ভাল পাওঁ কোনে কোনে খাই ভাল পায় মেগী কমেন্টত জনাবচোন এয়া মোৰ মেগী ৰেডি হৈ গ'ল আৰু ডাৱৰীয়া বতৰত মেগী পকৰি এইবোৰ খাই বেছি ভাল লাগে এয়া মই মেগী খাই আছো টেষ্টটো কেনেকুৱা চাই লৈছো ৰ'ব মস্তি হৈছে আপোনালোকেও খাবচোন এনেকৈ মই অকমান চুপ খাই লওঁ দেই